আজিকালি লৰাই পঢ়ি শুনি চাকৰিলে আশা কৰি নাথাকে। আহকচোন চাওঁ তাৰে এটা উদাহৰণ। মই আহি আছো মোৰ মামাৰ ভাইটি নীলোৎপলে নতুনকৈ আৰম্ভ কৰা ব্ৰইলাৰ ফাৰ্মলৈ। ধুনীয়াকৈ হাত ভৰি ধুই ললো। আমি তালৈ সোমোৱাৰ আগতে প্ৰথমে নিজৰ হাত ভৰি ধুই ল'ব লাগে, কিয়নো আমি বহুত দূৰৰ পৰা আহোঁ, আমাৰ লগত বীজাণু আহিব পাৰে। সেইকাৰণে আমি প্ৰথমে হাত ভৰি ধুই ল'ব লাগে, তাৰপৰা আমি সোমাব লাগে। আহক আমি প্ৰথমতে চাওঁ ব্ৰইলাৰৰ কাৰণে যিখিনি খাদ্য সামগ্ৰী সংৰক্ষণ কৰি ৰাখিছে এই ঘৰটোতে। যিহেতু ব্ৰইলাৰক মাজে মাজে পানী দিবলগীয়া হয়, সেয়েহে ইয়াতে পানী সুবিধা কৰি ৰখা হৈছে আৰু মাজে মাজে পানী দি থাকে। এয়া দেখিছে নহয় কিমান ধুনীয়াকৈ তেহেঁতি খাই আছে, দেখিছেনে? ওপৰটো দেখাই দিব। ব্ৰইলাৰবোৰক মাজে মাজে খাবৰ কাৰণে উঠাই দিবলগীয়া হয়, আৰু এহেঁতি যেতিয়া কেতিয়াবা টোপনিটো থাকে আৰু তেতিয়া কেনেকৈ উঠাই গম পায়নে? অলপ এইফালে দেখাই। বহু দিনৰ পৰা মামা ঘৰলৈ যাম বুলি ভাবি আছিলোঁ। গৰমৰ বাবে যোৱা হোৱা নাছিলে। আজি বতৰটো ভাল পাই গ'লোঁ আৰু নতুনকৈ ভাইটিয়ে খোলা ফাৰ্মখন চালোঁ। চাই পেলানি ভাল লাগিলে, ভিডিঅ' কৰি ৰাখিলোঁ, আপোনালোককো দেখালোঁ। কেনেকুৱা লাগিছে জনাব।